কুমব্ৰিক সুদুং ৰজি ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আজি মই বনাব লৈছোঁ জাতিলাও আৰু শ'ল মাছ বইল কৰি। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু ৰেচিপিটো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। ইয়াত মই লৈছোঁ 1 কাপ পানী অকণমান দিছোঁ, বেছি দিয়া নাই। এতিয়া জাতিলাওটো দি দিছোঁ। ইয়াত নিমখ, সোৱাদ অনুসৰি হালধি, এতিয়া অকণমান ঢাকনটো দি 2 মিনিটৰ কাৰণে বইল কৰি লওক। এতিয়া ঢাকনটো আঁতৰাই দিছোঁ। এয়া উতলি আছে, সেইটো মিক্স কৰি ল'ম। এয়া মগু দালি দি দিছোঁ ঘন হ'বৰ কাৰণে। সেইটো অকণমান 2 মিনিটৰ কাৰণে আকৌ ঢাকি ল'ম। এতিয়া ঢাকনটো দি দিছোঁ। এইটো 2 মিনিট বইল কৰি আকৌ লৰাই লৈছোঁ। এতিয়া দিছোঁ মাছ। এতিয়া মাছৰ লগত এইটো মিক্স কৰি আকৌ 2 মিনিটৰ কাৰণে বইল কৰি ল'ম। এইটো এতিয়া লৰাই লৈছোঁ। এতিয়া পানীটো এড কৰি দিম। পানীটো অকণ সৰহকৈ দিম, বইল কৰিবলৈ টাইম লাগিব। এতিয়া ঢাকনটো দি 5 মিনিটৰ কাৰণে বইল কৰি ল'ম। এয়া এতিয়া পূৰা উতলি আছে। ইয়াতে এড কৰি দিম মিক্সিত পিচি লোৱা পিঁয়াজ, জলকীয়া আৰু আদা। এই পেষ্টটো 2 চামুচ দি দিছোঁ। এতিয়া এড কৰি দিম নহৰু পাত। নহৰু পাতৰ লগত ধুনীয়া মিক্স কৰি দিছোঁ। এতিয়া ধনিয়া এড কৰি দিছোঁ। ধনিয়াটো বুঢ়া হোৱাৰ কাৰণে অকণমান সোনকালে দিছোঁ। এতিয়া এইটো 5 মিনিটৰ কাৰণে বইল কৰি ল'ম। বইল কৰি হৈ গ'ল। এতিয়া পানীকেইটাও শুকাই গৈছে আৰু এতিয়া গেছটো অফ কৰি দিম। এয়া মোৰ থালি ৰেডি। যদি ভিডিঅ'টো ভাল পালে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব।